কাইলৈ এটা ভিডিঅ' আপলোড কৰিছিলোঁ যে অসমত কিছুমান নৌটংকিবাজ ইউটিউবাৰ ওলাইছে। আজি কম খালি নৌটংকিবাজী নহয়, কেইটামান চোৰো ওলাইছে। এনে কেইটামান চোৰ ওলাইছে নিজৰ কোনো ক্ৰিয়েটিভিটি নাই, বেলেগৰ থাম্বনেইল টাইটেল চুৰি কৰি পেলাই নিজৰ ভিডিঅ'ত সংযোগ কৰি পেলাই আপলোড দি দিয়ে। নিজে নোৱাৰে মানে বেলেগৰটো চোৰ কৰে। মইতো ডাঙৰ ইউটিউবাৰ নহয় আৰু ইউটিউবত এনি টাইম লাগি নাথাকোঁ। মাজে সময়ে কিবা এটা মনত পৰিলে, মনটো ভাল লাগিলে কিবা এটা কওঁ। আৰু মই মোৰ ইউটিউব চেনেলত এটা ভিডিঅ' আপলোড কৰিছোঁ। এয়া যোৰহাটৰ ছোৱালীজনীক লৈ পেলাই এটা থাম্বনেইল বনাইছোঁ। আৰু সেই থাম্বনেইলটো যোৱা ৰাতি মই চালোঁ, এজন ইউটিউবাৰে মোৰ থাম্বনেইলটো চুৰ কৰি আনি ফেচবুকৰ ভিডিঅ'ত লগাই দিলে। মই অবাক হ'লোঁ, এইটো দেখোন মোৰ থাম্বনেইল। কোনো ধৰণৰ চেঞ্চো কৰা নাই, ছেম। তেতিয়া মই ভাবি চিন্তি চালোঁ যে মই আজিৰ দিনটোত ক'লোঁ যে অসমত কিছুমান নৌটংকিবাজ ইউটিউবাৰ ওলাইছে, আজি দেখোন চোৰো ওলাই গ'ল। এইটো দেখোন চোৰ। তো এইটোৰ বিষয়ে দুষাৰ ক'ব লাগিব। তো চাওক, মই কিন্তু এনেই এইবিলাক ভিডিঅ' বনোৱাৰ কোনো চখ নাই। কাৰোবাক লৈ কণ্ট্ৰভাৰ্চি কৰা, কাৰোবাক ৰোষ্ট কৰা, গালি গালাজ পাৰা, এইবিলাক কিন্তু মোৰ মতে ঠিক নহয়। ময়ো কৰাৰ কোনো ইচ্ছা নাই। কিন্তু আহি ওপৰত পৰিলে কি কৰিব? মই যদি কণ্ট্ৰভাৰ্চিত নামো, মই যদি ৰোষ্ট কৰোঁ, ৰে ভাই যিমান ৰোষ্টাৰ আছে তোমালোকে দৌৰি পলাবা। মই ইমান গালি জানো, HD4 কোৱালিটি গালি জানো, মই ডিজিটেল গালি, কিতাপ আছে মোৰ তাত। তো ভাই এইবিলাক কাম নকৰিবা। আৰু মই এইজন ইউটিউবাৰক কৈছোঁ, নিজৰ যি আছে তাকে লৈ কাম কৰা, যিটো ভাল। আনৰটো চুৰি কৰি কেইদিন কৰিবা? এইটোতো ভাল কথা নহয়। চুৰ কৰাটোৱে ঠিক নহয়। তো ভাই তোমালোকে নিজৰ যদি কিবা টেলেণ্ট আছে, প্ৰতিভা আছে, সেইখিনি দেখুৱাই কৰা না। আনৰটো কিয় চুৰ কৰিব লাগে? আজি আমাৰটো চুৰ কৰিছা, কাইলৈ আন এজনৰটো চুৰ কৰিবা, এইটো হ'ল নেকি? তো চুৰ কৰাটো ঠিক নহয়। মই আকৌ এবাৰ কৈছোঁ, আৰু কাৰো নাম লৈ পেলাই কোৱা নাই। যদি সাৱধান নোহোৱা বা বেলেগ একদিনা দেখা পাওঁ যে আকৌ চুৰ কৰিছে বুলি, তো নাম লৈ পেলাই পিকচাৰ সহকাৰে ID সহকাৰে ক'বলৈ বাধ্য হ'ম। আৰু এইটো ভিডিঅ' আপোনালোকক মই আজি ক'ম, কাৰণ মোৰ এনেই ফলোৱাৰ কম। আপোনালোকে এটা শ্বেয়াৰ কৰি দিয়কচোন, যাতে এই ভিডিঅ'টো সেই চোৰৰ কাণত গৈ পৰে আৰু মোৰ থাম্বনেইলটো ডিলিট কৰে। মোৰ ফলোৱাৰ্ছ কম, হয়তো গৈ নাপাব পাৰে, কিন্তু সেইকাৰণে আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ, যদি আপোনালোকে এটা শ্বেয়াৰ কৰি দিয়ে, তো সেই চোৰৰ কাণত গৈ পেলাই ভিডিঅ'টো পৰিব আৰু গম পাব যে এইজনৰ থাম্বনেইল মই চুৰি কৰিছোঁ। গতিকে ধৰা পৰি গ'লোঁ, সি সাৱধান হৈ যাব। গতিকে আপোনালোকে এটা শ্বেয়াৰ কৰি দিব। আৰু অনাগত দিনত যদি এনেকুৱা কৰে, তো মই আজি কৈছোঁ নহয়, নাম সহকাৰে কৈ দিম। ইউটিউবিং নে? এনেকৈ ইউটিউবাৰ কৰে নেকি? আনৰ বস্তু চুৰ কৰিব লাগে। যদি নিজৰ মাথাত কিবা নাই, বাদ দিলেই হ'ল, বহি থাকিলেই হ'ল। ইমান চখ কিয়? পাব্লিচিটি লাগে। নিজৰ মাথাত একো নাথাকিলে পাব্লিচিটি লাগে ন? জনপ্ৰিয় হ'ব বিচাৰিছে, আনৰটো চুৰ কৰি পেলাই। এইবিলাক ঠিক নহয় কিন্তু। মই বাৰ বাৰ কৈছোঁ, নহ'লে মই যদি ৰোষ্টত নামি যাওঁ, কাক যে কেনেকৈ ধুম, কি চাৰাপ লগাই যে ধুম, সেইটো মইহে জানো।